আমি আপোনালোকৰ সকলো চেনেললৈকে কৃতজ্ঞতা জনাইছোঁ। এইটো আমাৰ লক্ষ্য উদ্দেশ্যটো হ'ল আমাৰ যিটো কালচাৰৰ সংগ্ৰামটো আমি ইয়াৰ পৰা আগুৱাই নিব বিচাৰিছোঁ আৰু যিকেইটা ডাঙৰ বিধৰ প্ৰতিভা থকা ল'ৰা ছোৱালীকেইটাক আমি এদিকে মঞ্চ দি পেলাই আমি মানে ডিষ্ট্ৰিক্টৰ পৰা চেণ্টাৰৰ পৰা ৱৰ্ল্ডতো আমি লৈ যাব বিচাৰিছোঁ। সেইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য। আৰু ইয়াতে আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ চাফাই অভিযান আছিলে, তাৰপিছত গছ পুলি ৰোৱা কাৰ্যসূচী আছিলে, তাৰপিছত আমাৰ চিংগুল যিটো ডেন্স আৰু মিচিঙত ডুমডুম মানকা বুলি কয় সেইকেইটা আমাৰ আছিলে। আৰু আজি গুমৰাজ চহমান গ্ৰুপ ডেন্স আৰু লতা চহমান গ্ৰুপ ডেন্স আৰু লিগাং চহমান গ্ৰুপ ডেন্স এইকেইটা কাৰ্যসূচী চলি আছে। প্ৰতিযোগিতা আমাৰ আমি যিমানটো আশা কৰিছে তাতকৈ বহুত বেছি হ'ল। আমি আশা কৰিছিলোঁ 15 পৰা 20টামান পাৰ্টি প্ৰতিযোগী আহিব, কিন্তু এতিয়ালৈকে 40ৰ ওপৰত হৈ গৈছে। এইটো আমি এনেকৈ চিন্তা কৰিছোঁ যে আমাৰ অসম চৰকাৰে ৰাজ্যিক বন্ধটো ঘোষণা কৰি দিয়াৰ কাৰণে বেছিকৈ উৎফুল্লিত হৈছে আমাৰ মিচিং জনগোষ্ঠীয়ে। সেইটো কাৰণে আমাৰ পাৰ্টিচিপেট কৰা গ্ৰুপ কেইটা আমাৰ বেছিকৈ আহিছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি অসম চৰকাৰকো ধন্যবাদ দিব লাগিব আৰু আমাৰ যিটো শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আৰু আমাৰ জোনাই সমষ্টিৰ মোহন পেগু ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ এই আলি আই লৃগাং ৰাজ্যিক বন্ধ দিয়াৰ কাৰণে আমাৰ সমাজত এই আগত যিটো উৎফুল্লিত আছিলে এতিয়া আৰু বেছিকৈ উৎফুল্লিত হৈছে, সেইটো আমাৰ ধাৰণা হৈছে। ইয়াতে আমাৰ 18খন গাঁও আছে আৰু যিটো আমাৰ ওখকে এডাল আছে, এই এডালটো হ'ল আমাৰ আঞ্চলিক সমিতি। মিচিঙত আমাৰ এইটো বাংকি কাবাং বুলি কয় আৰু বাকীকেইটা আমাৰ দৌলুং কাবাং। সেইটো হ'ল আমাৰ 19টা ফ্লেগৰ কিবাটো। আৰু যিটো আমাৰ ফ্লেগটো আছে ওপৰত আমাৰ বগাটো আছে, এই বগাটো হ'ল আমাৰ শান্তি আৰু শান্তিপ্ৰিয় সমাজ। আৰু যিটো সেউজীয়াটো আছে, সেউজীয়াটো হৈছে আমাৰ এইটো কৃষিভিত্তিক আমি আৰু গছ গছনি লৈ আমি জীয়াই থকা মানুহ, সেইটোৱে আমাৰ প্ৰতীক। আৰু যিটো এইটো সেউজীয়া ভিতৰত যিটো ফুলটো আছে এইটো হ'ল আমাৰ কালচাৰ। এই কালচাৰটো আমাৰ এইটো যিটো আমাৰ ড্ৰেছ পাতিবিলাকৰ এই ফুলটো থাকে, এইটোৱে আমাৰ পৰিচয়, এইটোৱে আমাৰ কালচাৰ মানে এইটোৱে। আমাৰ আজি মুখ্য অতিথি আছিলে আমাৰ জোনাই সমষ্টিৰ বিধায়ক মহোদয় আছিলে, কিন্তু কাইলৈ এখেতৰ নমিনেশ্যন আছে ধেমাজিত। সেইটো কাৰণে আজি এখেতে ক'লে মই আহিব নোৱাৰিম, গতিকে আপোনালোকে বেয়া নাপাব বুলি ক'লে। আৰু এতিয়া আমাৰ মুখ্য অতিথি আছে ঢাকা মিচিং পৰিষদৰ অল মিচিং ষ্টেট ইউনিয়ন DMPK আমাৰ জেনেৰেল ছেক্ৰেটাৰী চান্দজী পাং আমাৰ মুখ্য অতিথি হিচাপে ইয়ালৈ আহিব। আৰু এজন অতিথি আছিলে আমাৰ দুৰ্গুটামা চেণ্ট্ৰেল কমিটিৰ অশ্বিনী দলে ডাঙৰীয়া আছিলে, তেখেতেও মানে ইলেকশ্যন ডিউটিৰ কাৰণে আহিব নোৱাৰে বুলি আমাক অৱগত কৰিছে।